নমস্কাৰ এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ। এবাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা হৈছে। মেট্ৰিকৰ হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। এই মুহূৰ্তত জনাইছো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা হৈছে। এবাৰ দুবৰিত ফাদিল কৰা হৈছে হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত। কিয়নো পৰীক্ষাৰ আগে প্ৰশ্নকাকত ফাদিলক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে আৰু একাংশ ছাত্ৰৰ হোৱাটছআপ যোগে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত লাভ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছআপৰ জৰিয়তে। আৰু এবাৰ দুবৰিত গৌৰীপুৰত ফাদিল কৰা হৈছে প্ৰশ্নকাকত। কিয়নো হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত এবাৰ ফাদিল কৰা হৈছে। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কৈছে দুবৰিত ফাদিল কৰা হৈছে হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত আৰু একাংশ ছাত্ৰৰ হোৱাটছআপৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল। আৰু দুবৰিত গৌৰীপুৰত ফাদিল কৰা হৈছে এবাৰ প্ৰশ্নকাকত আৰু হাই মাদ্ৰাছা মেট্ৰিকৰ হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা হৈছে আৰু দুবৰিত ফাদিল কৰা হৈছে মেট্ৰিকৰ হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত। এই মুহূৰ্তত জনাই আছো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছে আৰু দুবৰিত ফাদিল কৰা হৈছে হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত আৰু একাংশ ছাত্ৰৰ হোৱাটছআপৰ জৰিয়তে ফাদিল কৰিছে প্ৰশ্নকাকত। কিয়নো পৰীক্ষাৰ আগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল প্ৰশ্নকাকত। কৈছে এইবাৰ দুবৰিত গৌৰীপুৰত ফাদিল কৰা হৈছে প্ৰশ্নকাকত। ছাত্ৰ-ছাত্ৰীৰ মোবাইলৰ অৰ্থাৎ হোৱাটছআপৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল। একাংশ ছাত্ৰ-ছাত্ৰীৰ মোবাইলে দেখিবলৈ পোৱা গৈছে মেট্ৰিকৰ হাই মাদ্ৰাছাৰ প্ৰশ্নকাকত। এইবাৰ দুবৰিত ফাদিল হৈছে হাই মাদ্ৰাছাৰ প্ৰশ্নকাকত। কৈছে একাংশ ছাত্ৰৰ হোৱাটছআপৰ পৰীক্ষাৰ পূৰ্বে আহি গৈছিল প্ৰশ্নকাকত। কোনে ফাদিল কৰিছিল তাকে লৈ চাঞ্চল্য। কৈছে দুবৰিত গৌৰীপুৰৰ ফাদিল কৰা হৈছিল এই প্ৰশ্নকাকত আৰু পৰীক্ষাৰ আগে কোনে প্ৰশ্নকাকত ফাদিল কৰিছিল তাকে লৈ এতিয়া চৰ্চা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন ফাদিলক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে ৰাজ্যত। আজি ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন উঠিছে যে 2022 বৰ্ষৰ যিটো ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে সেই ফাদিল হোৱা পৰীক্ষাটো বাতিল হ'ব নে পিছুৱাই দিব এতিয়া ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে।